দ্বিতীয় নামষাৰ দিবলৈ আগবাঢ়িছোঁ। এইখিনি কৰিবলৈ যাওঁতে আমাৰ নথৈ প্ৰতি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ হৈ ক্ষমা বিচাৰি গুৰুজনাৰ এষাৰি বাণীৰে সেৱা ধৰা হৈছে। ঐ নাজানো আবাসন, ঐ নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো এতেকে পৰমেশ্বৰ ৰাখলো চৰণত, মোৰ গতি আদিও মোৰ গতি আদিও ভাই ৰাম নাৰায়ণ ভুল ভাই গোপাল গোবিন্দ হৰি
রাম বরাত কনক প্রভু করে জানে জানো ভাই রাম ওই পিতৃ বাক্য কালি মই বনবাস খাটিবলগীয়া হৈছে গতিকে পিতৃ আজ্ঞা পালন কৰিয়ে মই বনে বনে অনাই বনাই ঘূৰি ফুৰা হৈছে কিন্তু এই বনে বনে ঘূৰি ফুৰোঁতেই মোৰ প্ৰিয় ভক্ত ভগীৱে আহি মোক কামৰ অনুৰোধ কৰিছিল তেতিয়া মই তেখেতক কথা দি মই গাইছিলোঁ ঐ এক পাত হৰে বালি ঐ শংকৰ লীলা শিৱ ঐ তোমাৰ সাক্ষাৎ ৰাজা হৈলং হৈছে হৈলংকাত বকিলা সাগৰ ৰত বান্ধি হেতু ঐ মদিৰা বনহিতা আৰু ৰান্না আৰু বোলে লংকাত পখিলা সাগৰত বান্ধি হেতু বধিলা বনহিতা হৰণৰ আৰু ৰাজ্য কয়নে কৈ ভক্ত বিভীষণ অগ্নিত পৰীক্ষা কৰাই আনিলা সীতাক ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোমাক সমৰিলা সীতা ৰথৰ বচনে লগে চবে দিলা হবে আমি এই বনে বনে ঘূৰি ফুৰোঁতেই ভুগিবৰ কাৰ্যত লাগি থাকোঁতেই মোৰ প্ৰেয়সীৰ লগতে আহিছিল আৰু সিফালে ৰাক্ষসৰ লগত যুদ্ধ কৰি থাকোঁতেই মোৰ প্ৰেয়সীক ৰাৱণে হৰণ কৰি লৈ গৈছিল তেতিয়া এই বালি আৰু ভুগিবৰ সং লৈয়ে আমি সাগৰত সেতু বান্ধি লংকাত ৰাৱণক বধ কৰি বিভীষণক ৰজা পাতি দিয়া হৈছিল তাৰপিছত সীতাক আমি উদ্ধাৰ কৰি লৈ আহোঁতে বাটতে এহাল মানুহৰ কাজিয়াতে আমি দেখিবলৈ পাইছিলোঁ আৰু তেখেতলোকে আছিল ধুবাটোৱে মহিলাগৰাকীক গালি পাৰি কৈছিল বোলে তোক একে কুকুৰে মাৰি তেতিয়া মতাটোৱে কৈছিল বোলে মাৰিছাচোন মই এতিয়া মাৰ ঘৰলৈ গুচি যাম তেতিয়া কৈছে তই বোলে মাৰিছাচোন মই মাৰ ঘৰলৈ গুচি যাম তেতিয়া মতাটোৱে কামটো মাৰি কৈছিল বোলে যা মই সেই ৰামচন্দ্ৰ নহয় তোক আৰু যে মই ঘূৰাই আনিম
গতিকে সেই কথাষাৰে মোৰ দান কৰা দি বান্ধি আছে এতিয়া গতিকে সেই কথাষাৰ প্ৰমাণ কৰিবলৈকে আমি ব্ৰহ্মা আহি থাকোঁতেই অযোধ্যাবাসীয়ে কৈছে যে আমাৰ প্ৰিয় ভাইজা পিতা মহাসতী হৈ আছে নে নাই তাৰ প্ৰমাণ কৰিবলৈ অগ্নিত পৰীক্ষা কৰিবলৈ কৈছিল গতিকে সেই আনন্দতেই আমি অগ্নিত পৰীক্ষা কৰিবলৈ লাগি গৈছিলোঁ ওই অগ্নিত পৰীক্ষা কৰাই ওই আনিলা সীতাক ও ব্ৰহ্মাদেৱে ফুলবাণী ফুলিলা গতিকে এতিয়া অগ্নিত পৰীক্ষা কৰি ব্ৰহ্মাদেৱে বোলে বুদ্ধ আছে বুলি কৈছে গতিকে আমি আৰু এতিয়া নিশ্চিন্তভাৱে অযোধ্যালৈ ঘূৰিব পৰা হৈছোঁ ও যদুমণিৰা তোমাৰ নাম লওঁতে লওঁতে ৰজনী ভুৱা যদুমণিৰা তোমাৰ নাম লওঁতে লওঁতে বদ্ধ অৱতাৰে বেদ বদ্ধ পৰিচ্ছন্ন ব্ৰাহ্মণ নয় শাস্ত্ৰে বহি আছে গৰ্ব আৰু বোলে নিশ্চিন্তে চৰণ নাম নলয়ে তোমাৰ সদায় মমত লোক পাখন লয়া আমাক পদে কৈছে যে নিশ্চিন্তে চৰণ নাম নলয়ে তোমাৰ সদায় সমৰ্থ লোক পাখণ্ড আছে গতিকে আমি হবে আন কাম বন এৰি হ'লেও
হৰিক ভজন কৰিব লাগে, হৰি নাম চৰ্চন কৰিব লাগে। যদি এই হৰি নাম চৰ্চন কৰিবলৈ আমি কুণ্ঠাবোধ কৰোঁ, তেতিয়াহ'লে আমাক পাষণ্ড মৰণ বুলি আখ্যা দিয়ে। গতিকে সবে মিলি আমি আকৌ একাৰি মুখাৰে আমি আগবাঢ়ি যাওঁ। ঐ ৰাম 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 ৰাম, লোৱা হবে মিলি হৰি গুণ গাম। ৰাম 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 বোলে কলিৰ শেষত কল্কীয়ে অৱতাৰ লৈ এই ধৰা ধামত উপস্থিত হ'ব। গতিকে পদে কৈছে, কলিৰ শেষত হইবা কল্কী অৱতাৰ, কাটি মাৰি মেঞ্চক কৰিবা বোলা। সবাকো বধিবা বৌদ্ধ গণযত আছে, কলিৰ শেষত সত্য অৱতাৰ। গতিকে এই পদভাগে আমাক পুনৰ আকৌ সোঁৱৰাই দিছে যে হৰিনামেই শ্ৰেষ্ঠ, হৰিনামৰ বিনে গতি নাই। গতিকে সবাকো বধিবা বৌদ্ধ গণযত আছে, কলিৰ শেষত সত্য অৱতাৰ। গতিকে আমিতো বাচিবলৈ তাৰ পৰা নিষ্ঠা নাই। যেনেকৈ ডলাই চালনীয়ে চালি চালি গোটা চাউলকেইটা উলিয়াই, ঠিক তেনেদৰে আমাৰ মাজৰ পৰা চালি জাৰি শুদ্ধটোহে বিচাৰ কৰি পেলাই তেখেতে ৰাখিব। গতিকে সমূহ ভকত প্ৰাণ বান্ধৱে এই হৰিনামকে এক হৈ, গতিকে হৰিনাম চৰ্চন কৰিবলৈ শিকক। গতিকে সেই পদভাগকে আমি এশাৰী ঘোষাৰ সৈতে আগবঢ়াই নিয়া হৈছোঁ। পালেহি কি কৰা যায়, বাচি খাবা
বোলে আমি ইমান হয় আমাক সেৱা বহু গুৰুজনা সেৱা কৰিছে এই সেৱাকে মূল বুলি লৈ কৰ্মৰ ফলভাগী কৰা গুৰুদেও নাম ল'ব চাই বস্তু প্ৰসন্ন হৈ কিবা কৰক আৰু খেলুৱৈ ৰাইজৰ যদি কোনোবাখিনি দুখা দুখ আছে সৰ্ব দুখা দুখখিনি নাম সিংহৰ পৰম মংগল নামে কৰ্তন ন্যায় প্ৰভুৰ চৰণত কৰি গাথাই দিয়া হৰি তালৈ যাওঁ লৈ যাওঁ